ফ্ৰেণ্ডছ গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালেই চাগে এফালে আজি হৈছে 1 জানুৱাৰী সকলোকে নতুন বৰ্ষৰ বহুত শুভেচ্ছা থাকিল আৰু আমি এতিয়া ওলাইছোঁ নবৌ মই এফালে মানুহজন আছে দাদা আমি এতিয়া গৈ আছোঁ পাৰ্টি খাবলৈ পিকনিক আৰু ক'ত যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব তাতে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এফালে এতিয়া মাংস লৈ আছে দাদাই ব্ৰইলাৰ মাংস আৰু এইফালে এতিয়া আমাৰ ছোৱালী শুই আছে এতিয়া আমি আহি চুকাফাত ৰখিছোহি এইফালে দাদাৰ ল'ৰা ডাঙৰটোৰ কাৰণে মানে গাড়ী চাই আছে এইফালে দেখিছেনে ৰাজস্থানৰ পৰা আহিছে বোলে এতিয়া গাড়ী এখন লৈছে আৰু এইফালে দেখিলে কমলা লৈ আহিলে আৰু এইফালে চিপছৰ পেকেট এতিয়া এইবিলাক খাই আৰু আমি জাৰ্ণি ষ্টাৰ্ট কৰোঁ আমি গৈ আছোঁ আহি আমি পাই গ'লোঁ এডোখৰো ধুনীয়া আছিলে বাৰু জেগাডোখৰ কিন্তু ইয়াত বেছি ৰ'দ পৰাৰ কাৰণে মানে বেলেগ এডোখৰত খাম বুলি ঠিক ঠাক কৰিলে আৰু পেহীহঁতি আহিছে আইতাহঁতে মাহীহঁতি এইফালে এইডোখৰ জেগাই মানে চিলেকশ্যন কৰিলে আৰু এইফালে গাড়ীৰ পৰা বস্তু নমাই আছে আজি পেহীহঁত আহিছে পেহা এইফালে পেহী ছোৱালী আৰু আমাৰ বাৰ্বি ৰোহিত ককা আইতা নবৌ মই আকৌ মাহী আহিছে মাহী ল'ৰা গোটেইখিনি আৰু এসাঁজ খাওঁ আৰু 2025 চনৰ প্ৰথমটো পিকনিক 1 জানুৱাৰী যিহেতু আৰু ইয়াতে আজি খাওঁ ইয়াত মানে এডোখৰ হৈছে বগীবিলৰ এইফালে কাঞ্চনজংঘা ফালে সোমাই যায় যে এনেকুৱাতে মানে পিকনিক প্লেচ আছে তাতে এডোখৰ ৰখিছোঁ আৰু এইফালে এতিয়া আলু চালু কাটি দিছে এইফালে বিলাহী ঘৰৰ পৰাই পেষ্ট বনাই আনিছে এইফালে বৰালি মাছ আছে আৰু কিবা কিবি আইটেম আছে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব এইফালে ভাইটিহঁতে এতিয়া জুই জ্বলাই আছে আৰু এইফালে পেহাই লৈ আছিলে আমাৰ বেটিক এতিয়া মাহীয়েকৰ হাতত দি দিছে আৰু এইফালে খুৰীয়ে এতিয়া বইল কণী গুচাই আছিলে আৰু এতিয়া ডখৰ কাটি দিছে আৰু এইফালে আমাৰ নবৌয়ে বনাই আছে লোকেল চিকেন ভাত আৰু এইফালে মানুহজনে গাহৰি মাংস কাটি আছে আৰু এতিয়া চাহ হৈ গ'ল আৰু এইফালে খুৰীয়ে পিঠা বিস্কুট ব্ৰেড এইবিলাক ভাগ কৰি দিছে আৰু এইফালে মোৰ মাহী হয় তাইৰ আইতা এতিয়া লৈ আছে দেখিছেনে আৰু এইফালে চাহ বাকী আছে পিংকিয়ে আৰু মমায়েকৰ হাতত আমাৰ ছোৱালী আমনি নাই একো এইফালে দাদাই বনাই আছে ব্ৰইলাৰ মাংস এইফালে বৰালি মাছ বনাই আছে ফ্ৰাই কৰি আছে নবৌয়ে আৰু এইফালে আমাৰ বেটি আকৌ পেহাই লৈ আছে দেখিছে আজি তাই একো আমনি নাই আৰু টোপনিও নাই তাই ফুৰিবলৈ পাইছে পূৰা ফূৰ্তি পাইছে আৰু এইফালে ৰবাব টেঙা গুচাই আছে দেখিছেনে আৰু এইফালে ৰবাব টেঙা এনেকৈ বাতিতে লৈ লৈছোঁ আৰু খাবলৈ আৰু এইফালে মানুহজনে নাচি আছে দেখিছেনে এইফালে দূৰত দেখিছেনে পিকনিক খোৱাৰ মানুহ কিমান আজি 1 জানুৱাৰী বুলি ধেৰ আহিছে আৰু কিছুমান গাড়ী ঘূৰিও আহিছে জেগা বিচাৰি পোৱা নাই আৰু আমাৰ ওচৰতো খাই আছে 3-4টামান পাৰ্টি আৰু এইফালে ব্ৰইলাৰ মাংস এইখিনি লৈ গৈছে খুৰীয়ে এতিয়া খানা খোৱাৰ টাইম হৈ গ'ল কিন্তু চালাড হৈ আছে এইফালে বৰালি মাছ উলিয়াই আছে পেহীয়ে আৰু এইফালে গাহৰি আছে আজি লোকেল চিকেন এনেদৰে খাম আৰু আমি এসাঁজ এইফালে পেহাহঁতক দি লৈছোঁ আইতা ককা আগত পিংকি আৰু এইফালে মাহীহঁতক দি লৈছোঁ আগত তাৰপিছত আমি খাম যিহেতু বেটিকো লৈ থাকিব লগা হৈছে এইফালে মানুহজন আৰু পেহীৰ ছোৱালী খুৰী আৰু নবৌ দাদা সকলোৱে বিলাই আছে আৰু প্ৰথমতে দি লৈছোঁ আইতাহঁতক তাৰপিছত আমি খাম আৰু মই যিহেতু বেটিক লৈ আছোঁ মই বিলাব পৰা নাই ভিডিঅ' অলপ কৰি আছোঁ এইফালে এতিয়া বেটিক লৈ আছোঁ মই আৰু তাইৰ যিহেতু প্ৰথমটো পিকনিক হয় তাই খাব নোৱাৰে কিন্তু ডাঙৰ হ'লে চাব পাৰিব আৰু আমি পিকনিক খাব আহিছোঁ বুলি যিহেতু তাই 3 মাহ সম্পূৰ্ণ হৈ গ'ল সেইকাৰণে লৈ আহিব পাৰিছোঁ আৰু বেছি আমনিও নাই এইফালে আমি এতিয়া উলিয়াই লৈছোঁ খাবলৈ কাৰণে লাষ্ট পাৰ্টি এইফালে বেটিহঁতে বিলাই আছে দাদাও বিলাই আছে এইফালে খাই মেলি হৈ গ'ল আমাৰ এতিয়া মানুহজনে এডোখৰ চফা কৰি আছে জেগাডোখৰ আকৌ ধুনীয়া কৰি থৈ গৈছে আৰু যাতে বেলেগেও খাব পাৰে এইফালে এতিয়া খাই বৈ আজৰি হ'ল যাবলৈ হ'ল পেহীৰ ছোৱালী এইফালে পেহা আৰু আমাৰ বাৰ্বি দেখিছেনে পূৰা নাচাত ব্যস্ত এপাক নাচি লয় বোলে
আৰু এইফালে আমি এতিয়া ওলাই আহিছিলোঁ, দেখিছেনে কাঞ্চনজংঘালৈ যাম বুলি। এইফালে গোটেই গাড়ী ভিৰ, যাব নিদিয়ে পুলিচে। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু ঘূৰি আহিলোঁ। আৰু মোৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰি দিছোঁ। বাই বাই।